ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 16 এবাৰ মেট্ৰিক দিব কাইলৈ পৰহিলৈ পৰীক্ষা মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 16 এবাৰ মেট্ৰিক দিব নিউজটো পাই ৰবই নোৱাৰিলো চিধাই গৈ প্ৰাগ নিউজ পালো গৈ দেখিলো বাবু নিউজখনত ব্যস্ত তথাপিও নেৰিলো ইণ্টাৰভিউ এটিকে ললো বাবুৰ ব্যস্ততা দেখি সুধিয়ে পেলালো বাবু ভাত খালা নমস্কাৰ ফ্ৰেণ্ডছ মোৰ লগত আজি উপস্থিত আছে প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত উপস্থিত আছে প্ৰাগ নিউজৰ জনপ্ৰিয় সাংবাদিক আপোনাৰ নামটো কৈ দিয়ক নাজিৰ আহমেদ তুমি বুলি কৈছো তো প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিম সম্পূৰ্ণ বায়োগ্ৰাফিটো মই নগাঁৱৰ জাজুৰীত মোৰ ঘৰ তাৰপিছত মই জাজুৰী হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ মেট্ৰিকলৈকে তাৰপিছত মই কনচেপ্ট গ'লোঁ কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা এইচ এছ কৰি ADP কলেজ তাৰপিছত আছাম স্কুল অফ জাৰ্ণেলিজম অসম সাংবাদিকতা বিদ্যালয়ত আহি পেলাই মাছ কমিউনিকেশ্যন কৰিলোঁ তাৰপিছৰ পৰা সাংবাদিকতা আৰম্ভ আৰু সাংবাদিক জীৱন আৰম্ভ এনে সম্পূৰ্ণ দেউতাৰ নামটো মোৰ আব্বা জহিৰুদ্দিন আহমেদ মা নাজিনা বেগম তেওঁলোক দুজন বহুত দিনীয়া প্ৰেমৰ পিছত বিয়া পাতিছে তাৰপিছত মোৰ হেপী ফেমিলি মোৰ দাদা আছে ভণ্টি আছে বৌ আছে বিয়া পাতিলা নেকি মই বিয়া পাতা নাই ভাবিম খালি 4 বছৰ লাগিব তাৰপিছত আছে তেনেকুৱা আছে স্পেচিয়েল থাকে চবৰে তোমাৰতো জনপ্ৰিয় বৰ্তমান মানে আগতে সিমান গম পোৱা নাছিল মানুহে ধৰক বা এনেকুৱা আমিও গম পোৱা নাছিলোঁ জনপ্ৰিয় মানে এটা নিউজ ওলাইছিল বাবু ভাত খালা বুলি সেইটো এবাৰ কৈ দিবা নেকি মানে তেতিয়া বস্তুটো তেনেকুৱা আছিলে মানে প্ৰায় এনেকুৱা ঘটনা হয় মানে প্ৰেমক লৈ মানুহৰ লতি ঘটি হোৱাৰ বা বিপদত পৰা কেতিয়াবা ছোৱালী কেতিয়াবা ল'ৰা তেনেকুৱা হয় প্ৰায় বস্তুবোৰ দেখি থাকোঁ তো সেই বস্তুবোৰ নৰ্মেলি লিখি আছে দেখি আছোঁ কিছুমান বস্তু মিলে আমাৰ লগত মিলে কিছুমান মোৰ বন্ধুৰ লগত মিলে কিছুমান মোৰ বান্ধৱীৰ লগত মিলে তেনেকুৱা তো সকলোৰে লগত মিলাকৈ কিবা বাক্য দি শব্দ দি কৰিব পাৰি নেকি মই তেনেকুৱা ভাবিলোঁ তেনেকুৱা ভবাৰ পিছত সেইদিনাখন সেই নিউজটো আছিলে তেতিয়া মোক এছাইনমেণ্টৰ পৰা ক'লে যে এইটো ষ্টৰিটো লিখিবলৈ ভাল হ'ব তুমি ভাল পাবা চোৱাচোন তেতিয়া হঠাৎ মনলৈ আহিল মানে যে গাৰ্লফ্ৰেণ্ডক নৰ্মেলি কেনেকৈ সম্বোধন কৰা যায় বা বয়ফ্ৰেণ্ডক কেনেকৈ মাতে দিনত ফোনত কেনেকৈ কথা পাতে ৰাতি ফোনত কেনেকৈ কথা পাতে সেই বস্তুবোৰ চাই পেলাই তেতিয়া মই সেই গ্ৰাফিক্সটো তেতিয়া লিখিলোঁ বাবু মই নোৱাৰোঁ মোক লৈ যোৱা প্ৰথম বাক্যটো আছিলে তাৰপিছত মাজতহে এটা গ্ৰাফিক্স লাইন আছিলে যে গ্ৰাফিক্সটো এনেকুৱা আছিলে ছোৱালীৰ বয়স 14 ক্লাছ 8ত পঢ়ে ল'ৰাৰ বয়স 16 এবাৰ মেট্ৰিক দিব মাক দেউতাক সিহঁতক লৈ ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা পঢ়া টেবুলত সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা এইটো আছিলে তো এই বাক্যটো তেতিয়া হিট কৰি গ'ল আৰু ভিউজ আহিল মানুহে চাইছে বহুত ভিউজ হৈছে বস্তুটো নৰ্মেলি কি হয় কনভাৰ্চেশ্যনবিলাকতো নৰ্মেলি আমি যেনেকৈ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পতা যায় বা আমাৰ বয়সৰ 25 to 30 বা 20 to 27 এইটো বয়সত কেনেকৈ কথা পাতে সম্পূৰ্ণ এইখিনি যিমানক জানো আৰু মোৰ বহুত বন্ধু আছে আই হেভ এ লট অফ ফ্ৰেণ্ডছ তো গম পোৱা যায় তেনেকৈ নৰ্মেল কি হয় তেতিয়া মই প্ৰথম যেতিয়া লিখিছোঁ আৰু এটা ষ্টৰিত কৈছোঁ ওলাইছে এনেকুৱা হৈছিলে মোৰ এটা গ্ৰাফিক্স আছিলে বাবু ফোনটো লাগি থাকক দিয়া মই শুই যাওঁ তো স্ক্ৰিপ্টখন লিখি যোৱাৰ পিছত আমাৰ মেনেজিং এডিটৰ আছে প্ৰণয় পটলি দা বা এক্সিকিউটিভ এডিটৰ আছে দিগন্ত ওজা তো তেওঁলোকক স্ক্ৰিপ্টখন দেখুৱাব লাগে তো মই যেতিয়া প্ৰথম স্ক্ৰিপ্টখন লিখি নিছোঁ তেওঁ গ্ৰাফিক্সটো দেখিছে যে বাবু ফোনটো লাগি থাকক মই শুই যাওঁ তো মই সুধিছোঁ কি মানে বোলে নাই এনেকৈ কয় কোনে কয় বোলে ছোৱালীজনীয়ে কয় কিয় কয় বোলো নাই ফোনটো এনেকৈ লাগি থাকে শুই যায় তেনেকুৱা হয়নে বোলো হয় আপুনি আমাৰ বয়সৰ ৰেণ্ডমলি যিকোনো এজন ল'ৰা সোধক হয় তেনেকুৱা তাৰপিছত তেওঁ ক'লে ঠিক আছে হ'ব দিয়া তেনেকৈ দিলোঁ তাৰপিছত মানুহে চাইছে ভাল পায় মাজতেতো এটা গান জনপ্ৰিয় গান মনি নবহিটোতো ভিগু ড্ৰাইভাৰ মোক ফোন কৰিলে যে নাজিৰ এনেকৈ গান এটা কৰিব বিচাৰিছোঁ অলপ ছেটাৰ হ'ব অলপ ফান টাইপ গান এটা হ'ব তাত মানে ষ্টাৰ্টিংটো তোমাৰ ভইচ অভাৰত লাগে মই ভাবিলোঁ কৰিব পাৰি তাৰপিছত ভিগুৰাই মোক ক'লে লিৰিকটো তুমি নিজে চোৱা মানে কনচেপ্টটো এনেকুৱা হ'ব মোক ভিজুৱেলৰ কথা ক'লে বা এনেকৈ আমি ভিজুৱেলটো কৰিম ইয়াত শ্বুট কৰিম বস্তুটো কনচেপ্টটো এনেকুৱা তেতিয়া মই ভাবিলোঁ ঠিক আছে অলপ বস্তুটো প্ৰথমে ছাছপেন্স ৰখা যাওক পিছত গানটোত ৰিভিল হ'ব তো তেনেকুৱাকৈ বজাৰলৈ 2 সুন্দৰী চকু যাব এনেকুৱা আছিল তো ভিগুদাৰ লগত একেলগে ৰেকৰ্ড কৰিছোঁ এইটো মই খালি লিখাটো মোৰ আছিলে
মই লিখিছোঁ আৰু ডাবিংটো ভিগুদাৰ লগত ষ্টুডিঅ'ত কৰিছোঁ শ্বুটিঙতো যাব লগা হয় মই যোৱা নাই মই খালি ডাবিংটো কৰিছোঁ ভিজুৱেলটো মোক দেখুৱাইছে মানে ডাবিংটোত মিলিব লাগিব ন ভিজুৱেলটো মোক দেখাইছে সেইমতে মই ডাবিং কৰিছোঁ গোৱালপাৰাত হৈছিল চাগে ন এইটো শ্বুটিং মই এনেকৈ ওচৰে পাজৰে ক'ৰবাত হৈছে শ্বুটিং কৰিছে বাকী আৰু নেক্সট মানে পৰিকল্পনা নেক্সট পৰিকল্পনা এতিয়া মই খুব সোনকালে বেলেগ কিবা এটা কৰিম অলপ বেছি সাংস্কৃতিক লাইনত যোৱাৰ বুলি নহয় মই বাতৰি খুব ভাল পাওঁ নিউজ লিখি নিউজ পঢ়ি নিউজ চাই খুব ভাল পাওঁ তো বাতৰিৰ লগত জড়িত হৈ থাকিমেই ন স্ক্ৰিপ্টৰ লগত জড়িত হৈ থাকিমেই কিন্তু নিজাববীয়াকৈ নিজে নতুনকৈ কিবা এটা কৰিম সময়ে কি কৰে সময়ে মানুহক কলি লৈ যায় কোনেও গম নাপায় চাওঁ পৰিকল্পনা কিছুমান আছে যদি ভালে ভালে হৈ গৈ থাকে তেতিয়াহ'লে নতুন কিবা কৰিম নতুন কিবা আহিব ধন্যবাদ আৰু তোমাকো শুভেচ্ছা খুব বঢ়িয়া কাম কৰি আছা মই নিজে তোমাৰ ছাবস্ক্ৰাইব কৰি দিছোঁ ইউটিউবটো তো আৰু ভিউৱাৰ্ছ আহক আৰু বহুত ওপৰলৈ যোৱা এনেও এইটো ইণ্টাৰনেট মাৰ্কেটটো বহুত ভাল মানে তুমি ক্ৰিয়েটিভিটি দেখুৱাবৰ কাৰণে হওক তোমাৰ স্কিল টেলেণ্ট দেখুৱাবৰ কাৰণে খুব ভাল লাগি থাকা বৰ্তমান এতিয়া অসমততো নহয় মানে গোটেই বিশ্বতে মানে এটা মানে সলনি সৃষ্টি তুলিছে হেৰি কৰোণা ভাইৰাছৰ সেইটোৰ ওপৰত কি ক'বা মানে দৰ্শকসকলক কৰোণা ভাইৰাছৰ কথাটো এটাই মানে ইয়াত এতিয়ালৈকে একো প্ৰতিষেধক নাই কমকৈ যিমানখিনি পাইছোঁ আৰু তাৰ বস্তুটো কি হয় যিকোনো এটা ডেঞ্জাৰাছ বীজাণু ভয়াৱহ বীজাণু এটা তাক নিৰাময় কৰিবৰ কাৰণে কি প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে তাৰ কাৰণে মিনিমাম 8 পৰা 10 বছৰ ষ্টাডি লাগে কিন্তু এই ভাইৰাছটো ছাডেনলি হৈ গ'ল তো তাৰ কাৰণে পাৰ্টিকুলাৰ এইটো নাই যে এই মেডিচিনটো ব্যৱহাৰ কৰি দিলে হৈ যাব তেনেকুৱা নাই এতিয়া সেইকাৰণে বিশ্ব স্বাস্থ্য সংস্থাই হওক বা সকলো চিকিৎসা স্বাস্থ্য বিভাগ তেওঁলোকে এটা কথাই কৈছে প্ৰিকশ্যন সাৱধানতা মাস্ক ব্যৱহাৰ কৰক নিয়মিতভাৱে বা সঘনে হাতখন ধুৱক মানুহৰ সংস্পৰ্শলৈ নাহক পৰাপক্ষত ইজনে ইজনক চোৱাৰ পৰা আঁতৰি থাকক সাৱধানে থাকিয়ে বাচিব লাগিব এইটোৰ ওপৰত যোন এটা নিউজ এনেকৈ বনাব লগা হয় বাবু হাত খেলাৰ নিচিনা কেনেকৈ ক'ব পাৰি তো কৰোণাক লৈ পেলাই বহুতে ধেমালিও কৰিছে আচলতেতো ধেমালি কৰিবলগীয়া বিষয় নহয় কিন্তু তথাপি বহুতে কৰিছে এনেকুৱা এটা মাজতে ভিডিঅ' এটা পালোঁ তেওঁ কৈছে যে ये जो कोरोना है ना ये चाइना का माल है और चाइना का माल यहाँ पे टिकता नहीं এনেকুৱা ধৰণৰ বহুত বস্তু আছে তো তেনেকুৱা মই মাজতে কিবা এটা লিখিছোঁ ইণ্টাৰনেটৰ কিবা এটা বস্তু লৈ এনেকুৱা কৰোণাই যে কি কৰা নাই এনেকুৱাতে বিয়াত যাওঁতে মণ্ডপত সোমোৱাৰ আগতে হাত ধোৱাৰ ব্যৱস্থা কৰিছে এনেকুৱা কিবা বাতৰি হৈছে তাকে চাওঁ আৰু কিন্তু আকৌ কিবা এটা কৰিব পাৰিম প্ৰাগ নিউজ চাই থাকোঁ প্ৰথমবাৰৰ বাবে মানে কেমেৰাৰ সন্মুখত আছে কেমেৰাৰ সন্মুখত আহিছে প্ৰাগ নিউজতে আহিছে অকল কিন্তু প্ৰাগ নিউজৰ বাহিৰে বেলেগ কথা নাছিল ফাৰ্ষ্ট টাইম আহিছে মোৰ চেনেলত আপোনালোকে চাওক চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে একদম সকলোৱে চাওক ছাবস্ক্ৰাইব কৰক আৰু খুব শ্বেয়াৰ কৰক আৰু এটা ভাল বস্তু আছে কি ইউটিউবৰ এইটো বস্তু আপোনালোকে নিজৰ মনোভাৱবোৰ কমেণ্টৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে তো এংগেজমেণ্টটো থাকিব লাগে আপোনালোকে যি ভাবিছে যেনেকৈ কৰিব পাৰি নতুন তেওঁ লাগি আছে আপোনালোকে পৰামৰ্শ দিয়ক আগবাঢ়ি যাওক লাষ্ট মানে ধৰা তুমি মানে এনেকুৱা এটা ক'ব লাগে নিউজ এটা লাষ্ট মানে মই নকওঁ আৰু মানে মই ধৰা আহিলোঁ তোমাৰ ইণ্টাৰভিউ ল'বৰ কাৰণে এইটোৰ ওপৰত কেনেকৈ এটা অকণ ভাবি পেলাই বনাই দিয়াচোন বাবু ভাত খালা নিচিনা নিউজ এটা ভাবি লোৱা হাতত মোবাইল বেগত ষ্টেণ্ড কেমেৰালৈ ঘপঘপকৈ সোমাই আহিল ভিতৰলৈ ইণ্টাৰভিউ ল'ব নাজিৰ কোন নাজিৰ বাবু ভাত খালা যে লিখিছিল মানুহে যে চাইছিল ভিউজ যে পাইছিল এতিয়া ইমানতে সমাপ্ত কৰিছোঁ আমি অ'কে ধন্যবাদ থেংক ইউ